हेलो स्टूडेंट आगर तुम्हालोक भाले आसा आरो निजर अध्ययन सठिकभावे কৰি আছা স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল ৰে পথলৈ মই আহিছো তোমালোকৰ বাবে আন এটা সহায়কাৰী ভিডিঅ ডিয়াৰ ষ্টুডেণ্ট আৰু বহুতো দৰকাৰী ভিডিঅ এইটো চেনেলত আহি আছে সেইবিলাক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব ষ্টুডেণ্ট ভিডিঅ'টিৰ তলত ইয়াত চোৱাচোন সাবস্ক্ৰাইব বোলা ৰঙাকে লিখা আছেনে যদি আছে তাত টিপি দিয়া আৰু লগতে থকা বেলটো টিপি অল অপশ্যনটোত টিপি দিয়া এতিয়া গোটেইবোৰ ভিডিঅ পাই যাবা ছাত্ৰসকল আৰু দেৰি নকৰাকৈ প্ৰশ্নোত্তৰকেইটা চাই লোৱা So dear student, আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7 মেথছ অনুশীলনী 1.2 কুৱেশ্যন নম্বৰ 4 ৰ পৰা যিখিনি বাকি কুৱেশ্যন আছে সেইবিলাক ইয়াতে ডিসকাস কৰিম কাৰণ কুৱেশ্যন নম্বৰ 4 ৰ আগৰ কেইটা 3 2 1 বা অনুশীলনী 1.1 এইবিলাক আগৰ ভিডিঅ'বিলাকত আলোচনা কৰা হৈছে তোমালোকে এই আগৰ ভিডিঅ'বিলাক আমাৰ ৰেপৰ্ট চেনেলত যি প্লেলিষ্ট আছে প্লেলিষ্টত ক্লাছ 7 বুলি আছে এই প্লেলিষ্টত পাই যাবা আগৰ ভিডিঅ'বিলাক আগৰ কুৱেশ্যন বিলাক আগৰ অনুশীলনীবিলাক তো আহা আমি এইটো ভিডিঅ'ত যি কুৱেশ্যন নম্বৰ 4 আছে সেইটো চাই লওঁ তো কুৱেশ্যন নম্বৰ 4 দিছে উপযুক্ত বিধি ব্যৱহাৰ কৰি পূৰণফল নিৰ্ণয় কৰা সো বিধি আমাৰ জানিব লাগে বিধি দুটা বিধি ইয়াতে বেছি প্ৰয়োগ হৈছে এটা হ'ল বিতৰণ বিধি আৰু এটা হ'ল বিনিময় বা ক্ৰম বিনিময় বিধি সো সেই ভিডিঅ আমি ইয়াতে ফলো কৰিম সেইমতে আমি কৰি যাম একেবাৰে সহজ আছে তোমালোকে চাই যোৱা হৈ যাব অলপ চালে তোমালোকে কৰিব পাৰিবা সো চোৱা কেনেকৈ কৰিম এনসার আমি স্টার্ট করিব প্রথমটো আছে 125 এবার লিখি লব লাগিব 125 ইনটু -54 ইনটু 8 এতিয়া আমি ইয়াতে যেহেতু তিনটা সংখ্যা দিয়া আছে এই তিনটাৰ ভিতৰত আমি যিকোনো দুটা প্ৰথমতে পূৰণ কৰি এতিয়া চাম কোন দুটা পূৰণ কৰিলে ভাল এটাৰ লগত যদি 125 পূৰণ কৰো তেতিয়া 00 ওলাব আৰু 1 ওলাব কেনে কৈছো 125 ৰ লগত যদি আমি 8 পূৰণ কৰো এই দুটা এক লগত আমি ব্ৰেকেট মাৰি দিলো into a2 ব্ৰেকেটৰ ভিতৰত থাকিব লাষ্টত পূৰণ কৰিম 54 125 লগত 8 ইনটু কৰিলে হৈ যায় 1000 হৈ যায় সো ইয়াতে সহজ হৈ গ'ল কাৰণ এক ওলাইছে বাকি কেইটা 0 সো পূৰণ কৰাত সহজ হ'ব সেইকাৰণে আমি 8 ৰ লগত 125 পূৰণ কৰিলো 54 কৰা নাই তো 54 ইয়াতে লিখি ৰাখিলো এতিয়া 54 ৰ লগত যদি 1000 পূৰণ কৰা 0 কেইটা আমি বহাই দিম 1 2 3টা 0 বহাই দিলো তো 0 গুচি গ'ল এতিয়া খালি 1 আছে সো 1 এৰে 54 পূৰণ কৰিলে 50 কৰি দিব সো সহজ হৈ গ'ল এই দুটা পূৰণ কৰি লোৱাৰ বাবে 1000 লোৱাৰ বাবে কাৰণ 1 দি পূৰণ কৰি বাকি 0 বহাই দিম আৰু মাইনাস চিন আছে সো মাইনাস ইয়াত মাইনাস চিন দি দিল এটো হৈ গ'ল আমাৰ কোৱেশ্চন 4 ৰ 1 নম্বৰ সো ইজি আছিল তোমালোকে অলপ মিলাই চাবা কোন দুটা পূৰণ কৰিলে 0 ওলাই বা 1 ওলাই তেনে ইয়াতে চাও কি হয় আনসাৰ লিখি -25 ইনটু -97 ইনটু 4 ইয়াতে সব কোন দুটা পূৰণ কৰিব লাগিব আমি যদি 4 লগত 125 পূৰণ কৰো তেতিয়া 1 আৰু 0 ওলাব কেনে কৈছে মাইনাস চিন দিলো 25 ইনটু 4 পূৰণ 1 কিমান -97 এতিয়া এটা মাইনাস আছিল কাৰণে লিখি দিলো ইয়াতে এই দুটাত মাইনাস নাছিল লিখা নাই সো মাইনাস চিন দিম ইয়াতে কিমান হ'ব 100 ৰ 125 লগত 4 পূৰণ কৰিলে 1 হৈ যায় চাৰিটা বুজিছো পূৰণ কিমান আছে এইটো ব্ৰেকেটত দি থৈ দিম আৰু ইয়াত আছে -97 এতিয়া 1 ৰ লগত যদি 97 পূৰণ কৰো 97 হ'ব 1 দি পূৰণ কৰিলে বাকি দুটা আমি 0 বহাই দিলো আৰু মাইনাস দুটা আছিল প্লাস হৈ গ'ল সো 9700 হৈ গ'ল ইয়াত কি হয় ইয়াতে সো 0 বনাব পৰা ইয়াতে কোনো সংখ্যা নাই তো আমি এটা কাম করি বিতৰণ বিধি প্ৰয়োগ কৰি ইয়াতে লিখিব ক্ৰম বিনিময় ইয়াতে আমি লিখিব পাৰো ক্ৰম বিনিময় ইয়াতে আমি লিখিব পাৰো ক্ৰম বিনিময় সো এই দুটা ক্ৰম বিনিময় আছে ইয়াত প্ৰথমতে আমি এই 27ক ভাঙি লম কেনেকৈ -20 প্লাস -20 আৰু -7 মিলি 27 হ'ব ইনটু -3 সো 27 কি হয় মাইনাসৰ 20টা আৰু মাইনাসৰ 7টা লগ লাগি 27 সো ফাইনাল এতিয়া আমি কি কৰিম এই 33 এবাৰ এটো লগত পূৰণ কৰিম 33 এবাৰ এটো লগত সো -20 ইনটু এই 33 এর দুটা মাইনাস আছে সো ব্রেকেট দিল -33 তাৰপিছত ইয়াতে -7 ইয়াতে মাইনাস এটো দিব লাগিব 7 ইনটু বা 7 দিলো তাৰে -30 এতিয়া চাও কি হয় এটো প্লাস চিন দিব পাৰো আমি তাৰপিছত ইয়াতে মাইনাস চিন দি থলো তেতিয়া হৈ যাব প্লাস চিন যদি দিও তেতিয়া ব্ৰেকেটৰ ভিতৰত মাইনাস দুটা দিলো সো এটা কি হ'ব যদি 20 ৰে 33 পূৰণ কৰো 0 এটা আছে আমি ইয়াতে বহাই দিম বা 2 দি পূৰণ কৰি 0 বহাই দিব পাৰি 2 into 3 মানে 6 হৈ যাব 2 into 3 মানে 6 হৈ যাব 0 এটা আছে বহাই দিম সো 6
আৰু দুটা মাইনাছ আছিলে প্লাছ হৈ গ'ল ইয়াতে মাইনাছ হৈ গ'ল ইয়াতে প্লাছ চিন থাকিব 7 into 33 পূৰণ কৰিব লাগিব ইয়াতে দুটা মাইনাছ প্লাছ হৈ গ'ল 7 into 3 মানে 21 তাৰপিছত 7 into 3 21 আৰু 2 হৈ গ'ল 23 21 2 এই দুটা যোগ কৰি দিলে যি হয় এনচাৰ পাইছোঁ আনৰ লগত যদি 0 যোগ কৰোঁ 1 হ'ব 3 লগত 6 যোগ কৰিলে 9 হ'ব 2 লগত 6 যদি প্লাছ কৰোঁ 8 হৈ যাব এইটো ওলাই গ'ল এনচাৰ চ' এইটো ইজি আছিলে অলপ ভাঙি ল'লে হ'ল এটা ঠিক আছে না এইটোত আমি লিখি ল'ম বিতৰণ এইটো ইয়াতে তোমালোকে লিখি ল'বা কি বিতৰণ দি এইখিনিত লিখিব লাগে মোৰ ইয়াতে আৰু এটা অংক কৰিব লাগিব চ' সেইকাৰণে এইফালে লিখা নাপাওঁ এইটো এনচাৰ ষ্টাৰ্ট ইয়াত আছে 25 into minus 58 plus 50 minus of 58 into minus 35 minus of এটা ব্ৰেকেট আছে এতিয়া চাবলৈ ইয়াতে মাজত এটা প্লাছ চিন আছে যেনেকৈ ইয়াতে প্লাছ চিন তেনেকৈ তো মাজত প্লাছ চিন থাকিলে দুটা নাম্বাৰ যদি আগে পিছে পূৰণ হৈ থাকে তেতিয়া আমাক চাব লাগিব কোন দুটা চেম আছে যেনেকৈ ইয়াতো 58 এটা আছে ইয়াতো 58 আছে চ' মাইনাছৰ 58 ল'ব লাগিব চ' মাইনাছ 58 লৈ ল'লে পূৰণ চিন দিম তাৰপিছত কি থাকিব ইয়াত আছে 25 আৰু ইয়াত আছে মাইনাছ 30 এতিয়া চাম কাৰ বেছি আছে ইয়াতে যদি মাইনাছ 58 লিখিলোঁ পূৰণ ইয়াতে চাম মাইনাছ কৰিব দিছে ডাঙৰ নাম্বাৰ চ' ডাঙৰ নাম্বাৰ মাইনাছ কৰিব হ'লে মাইনাছ হৈ আহিব কিমান আহিব 25 মাইনাছ 35 এই দুটাৰ মাজৰ পাৰ্থক্য হ'ব 10 দহৰ এটা ডিফাৰেঞ্চ এতিয়া যদি আমি চাওঁ কিমান হ'ব পাৰে দুটা মাইনাছ প্লাছ হৈ গ'ল 1ৰ লগত 58 পূৰণ কৰিলে 50 দি আছে আৰু 0 আছে তো 580 এইটো কি বিধি আছে না এইটো বিতৰণ বিধি প্ৰয়োগ কৰা হৈছে ইয়াতে লিখি দিব লাগিব বিতৰণ চ' এইটো হৈ গ'ল বিতৰণ চ' এইকেইটা হৈ গ'ল কিমান আছে কুৱেশ্যন নম্বৰ 4ৰ 1 2 3 4 এতিয়া এইখিনি লিখি লোৱা তাৰপিছত আমি আহি আছোঁ কিমানত আৰু দুটামান আছে 4ৰ চ' সেই দুটাও কৰা দিম তোমালোকে এই দুটা প্ৰথমতে লিখি লওক So student এতিয়া আছে আমি 4ৰ আৰু দুটা কুৱেশ্যন আছিলে 5 আৰু 6 তো সেই দুটা আমি কৰি আছোঁ ইয়াত আছে 15 into minus 25 into minus 4 into minus 10 yes then ইয়াতে লিখিলো এতিয়া ইয়াতো চাব লাগিব কোন দুটা প্ৰথমতে পূৰণ কৰিম এতিয়া ইয়াতে 25 আৰু 4 আছে এটা পূৰণ কৰিব পাৰিম আমি এক লগত লিখিলো 25 into 4 আৰু ইয়াত আছে 1 into চিন দিলো মাইনাছ চিন আছে লিখি ল'ব এখন মাইনাছ চিন আমি লিখি ল'ব পাৰিম minus 25 into minus 4 আৰু এই দুটা এক লগত লিখি 15 into ইয়াত ব্ৰেকেট নালাগে 15 ব্ৰেকেট নালাগে 15 প্লাছ হৈ আছে মাইনাছ হৈ গ'ল এতিয়া আমি এই দুটা যদি পূৰণ কৰোঁ আমি জানো 4ৰ লগত 25 পূৰণ কৰিলে 100 হয় 100 into ইয়াতে যেহেতু দুটা মাইনাছ আছে প্লাছ হৈ গ'ল আৰু ইয়াতে কিমান হ'ব 1ৰ লগত 15 পূৰণ কৰিলে 15 হ'ব আৰু 0 এটা আছে মাইনাছ চিন কাৰণ এটা মাইনাছ আছে এতিয়া 1ৰ লগত 15 পূৰণ কৰিলে মাইনাছ চিনটো 0 1ৰ লগত 15 পূৰণ কৰিলে 15 1 2 3টা 0 বহাই দিল চ' 15,000 হৈ গ'ল চ' এইটো ইজি আছে এতিয়া আমি কৰিম 6 নম্বৰত আছে যি আছে প্ৰথমতে লিখিলোঁ 57 into minus 90 into 57 ইকুৱেল এতিয়া ইয়াত চাব গ'লে 0টো নলয় এনেকুৱা পূৰণ কৰিলে ডাইৰেক্টলি পূৰণ কৰি দিব পাৰিবা দুটা 57 আছে এই দুটাও পূৰণ কৰিব পাৰি নহ'লে আমি এই দুটা মাইনাছৰ আছে এই দুটা আগতে পূৰণ কৰি প্লাছৰ বনাই 57ৰ লগত 19 পূৰণ কৰি দিলে কিমান ইয়াতে তোমালোকে লিখিব পাৰা ক্ৰম বিনি এইটো কি হ'ব ক্ৰম বিনি ক্ৰম
আছে এটাকে আমি ফ্রম বিনিময় ইউজ করি কিমান আছে মাইনাস 57 ইনটু 57 লৈ আহো 257 একই আছে যেটা আর এটা আছে মাইনাস 90 তো 57 ফ্রম 57 করে দিও কিমান 57 ইনটু 57 অর্থাৎ 49 আর 9 হবো থাকিব 4 5 7 গুণ 35 আর 4 হলো কিমান 39 এক ঘর বাদ দিয়ে 5 7 গুণ 35 থাকিব 3 5 7 গুণ 25 3 হইব 28 সো 9 ইয়াতে 14 আর 4 ইয়াতে 12 হয়ে যাব আর ইয়াতে সো 32 49 ইয়াতে হবো মাইনাস 3249 ইনটু ব্র্যাকেট দিতে হবে মাইনাস ইয়াতে 90 সো ইয়ার লগত 19 পূরণ করে দেব 19 নাও নতুন 81 হবো 81 হয়ে গেল 8 1 বল 8 থাকিব 9 into 4 9 4 গুণ 32 9 4 গুণ 36 আর 8 হয়ে গেল 42 2 থাকিব ঠিক আছে কিমান হবো 44 হবো एक्चुअली 44 হয়ে গেল কারণ 8 প্লাস করলে 44 ইয়াতে 4 থাকিব 9 2 গুণ 18 আর 4 হয়ে যাব কিমান 22 থাকিব 2 3 গুণ 27 28 29 29 এটা একের পূরণ করলে কি টেবিল লাগবে 9 4 2 3 9 4 4 2 3 4 পাস করলে ইয়াত 1 ইয়াত 3 মানে 13 3 1 থাকিব ইয়াতে হই গেল 7 ইয়াত কিমান হবো 11 আর 1 ইয়াত হবো 6 কিমান হবো 6 1 দুটা মাইনাস আছে সো মাইনাস 3 গুণ হবে 7 3 1 সো এইটা হই গেল आंसर তো দুটা মাইনাস আছে হই গেল প্লাস তো এখানে করলে এটা আমি ফ্রম বিনিময় ইউজ করেছি ফ্রম আমি ইয়াতে রাফ ক্যালকুলেশন করেছিল একটু মসজিদে তো ওইগুলো আমার কোশ্চেন নাম্বার 4 তাৰপিছত আমি যাম কোশ্চেন নাম্বার 5 সো এইখিনি উঠাইলো So এতিয়া আমি আহি আছো কোৱেশ্চন নম্বৰ 7 5 কোৱেশ্চন নম্বৰ 5 কৈছে বিনিময় আৰু সহযোগ বিধি দুটা বিধি আছে এটা য'ত বিনিময় বিধি ব্যৱহাৰ কৰিব পাৰি তাত বিনিময় বিধি ব্যৱহাৰ কৰিম আৰু য'ত সহযোগ বিধি আছে তাত সহযোগ বিধি কৰিম তো বিনিময় মানে অনলি কি হ'ব ঠাই পৰিৱৰ্তন হ'ব যেনেকৈ ইয়াত যদি আমি এইটো এনসাৰ কৰো 125 আছে ইনটু minus 54 ইয়াতে সো 54 এর ব্র্যাকেট দিতেছে মাইনাস থাকলে মাইনাস চিহ্ন দিব কিন্তু আমার কিতাবত মাইনাস না আসলে এখানে মাইনাস দিয়া নাই তো যদি মাইনাস থাকে মাইনাস দিব কারণ ব্র্যাকেট আছে মাইনাস থাকিব পারে ইয়াতে প্রিন্ট করতে প্রিন্টত মাইনাস না আহিব পারে কিতাব দিতে সব পাইছে তেতিয়া মাইনাস চিহ্ন না থাকে না আহিব পারে মিস্টেক হৈ যাব পারে সো যদি থাকে দিব এটা তো 125 লগত কি লেখি 8 তো আমি কি কৰি দিলো ঠাই পৰিৱৰ্তন কৰি দিলো এটো কোৱা হ'ব বিনিময় বিধি into 54 মাইনাস চিহ্ন থাকলে মাইনাস চিহ্ন এটা আমি এই দুটা পূরণ করিলে কি হবে আমি পাইলাম 1000 into 54 তো ব্র্যাকেট না লাগে এই দুটা লাগলে ব্র্যাকেট দিলাম তো যদি একর লগত 54 পূরণ করে 54 হোক আর 0 তিনটা আছে বসাই দিই বাস এই আমি কি করে দিল বিনিময় করে দিই বিনিময় এটা একটু আমার কি হবে ইয়াতে 4টা আছে তো 4টা ক্ষেত্ৰত চাব লাগিব ইয়াতে সহযোগ বিধি প্ৰয়োগ কৰিম এটা কামটো হয় কৰি যেনেকৈ ইয়াতে যদি আমি এই দুটা লিখো কি আছে -25 আগতে লিখিলো এবাৰ 75 into 8 into minus 4 এটা কি কৰিম -25 ৰ লগত ইনটু কৰিম -4 আৰু এই দুটা এক্সট্ৰা ইনটু দিব কিমান 75 into 8 এই দুটা পূৰণ কৰি দিম এটা এই দুটাৰ পৰা কি আহি আছে আমি জানো 25 ৰ লগত 4 ইনটু কৰি দিলে হৈ যায় আৰু মাইনাস দুটা আসলে সো মাইনাস না থাকে আৰু এই দুটা যদি পূরণ কৰো 8 5 গুণ 40 0 হ'ব থাকিব 4 8 7 গুণ 56 হৈ যায় 7 into 56 আৰু আসলে কিমান 4 সো 56 হৈ গ'ল 60 600 তো এতিয়া 1 ৰ লগত 6 পূৰণ কৰিলে হৈ যাব 6 আৰু 0 1 2 3 4টা বহাই 0 পূৰণ কৰিব নালাগে বহাই
So it will go question number 5. It is the last question 5 or 3. So 5 or 3 কি আছে এইটো এবাৰ লিখি লওক 225 into 67 into 2 ইয়াতে যদি চাওঁ আমি এটাই কৰিব পাৰি 3 লগত এইটো পূৰণ কৰি দিওঁ 225 into 3 এই দুটা পূৰণ কৰিলো আৰু 67 লাষ্টত এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব 3 into 5 15 হ'ব 3 5 15 থাকিব 1 3 2 6 কে 7 আৰু ইয়াত 3 2 আৰু into কিমান 67 এই দুটা পূৰণ কৰিবলৈ এই দুটা সাইডত পূৰণ কৰিব কিমান আছে 675 পূৰণ আছে 67 এটা 6 into 5 7 গুণ 35 আর 5 থাকিব 3 8 গুণ 49 50 50 52 50 কিমান হ'ব 2 থাকিব ইয়াতে 5 6 গুণ 42 আৰু হৈ গ'ল 5 42 আৰু 5 কিমান হ'ব 47 একবাৰ বাদ দিলে এটা 60 যদি পূৰণ কৰো 5 6 5 গুণ 30 থাকিব 3 6 গুণ 42 আৰু 3 হৈ গ'ল 45 থাকিব 4 6 7 36 আৰু 4 হৈ গ'ল 40 the plus to let I have 2 5 2 here there go 12 5 4 so kiman hobo 4 5 2 2 5 so it will be our answer question number 5 or gote kini yate kori dilu toloke lekini likhilo tar pisot koi asu ami question number 6 so lekini korilo tar pisot ami question number 6 koi asu student it is on question number 6 so question number 6 ki se silo hoga so question number 6 আছে বিতরণ বিধির সহায়ত so বিতরণ বিধি লগাব লাগিব বিতরণ বিধির সহায়ত মান নির্ণয় করা যায় so বিতরণ বিধি মানে কি যদি so প্লাস মাইনাসৰ আগে বা প্লাস মাইনাসৰ পিছে দুটা নাম্বার পূরণ হৈ আছে আৰু তাত সেম এটা নাম্বার আছে এই সেম নাম্বাৰটো কি কৰিব লাগে কমন হিচাপে আগতে লিখি ল'ব লাগে আৰু বাকিখিনি ব্ৰেকেটৰ ভিতৰত আমি লিখিম এটো হলো বিতৰণ so আনসাৰ ইয়াতে so আগৰ লিখি লও কোৱেশ্চন যেনেকৈ আছে 72 into 25 plus 172 into 130 Let's summarize your plus of পাঁচজনৰ আগত এই দুটা 175 172 পাঁচজনৰ পিছত এই দুটা 172 কমন আছে এখন 172 এবাৰ লিখিলো পুৰণ চিহ্ন তাৰ পিছত ইয়াতে লিখি দিম 125 আছিল লাষ্ট ইয়াতে কিমান আছে 35 আছে তুমি কম দুটা চিহ্ন আছে পুৰণ চিহ্নৰ আগত লিখিলে সব দুটা বেলেগ বেলেগ আছে ব্ৰেকেটৰ ভিতৰত এই দুটা যোগ চিহ্ন আছে সো যোগ চিহ্নটো লিখিছো এটা 172 ব্ৰেকেটৰ বাহিৰত আছে এখানে এটো লিখি ৰাখিম 172 into এই দুটা প্লাস করলে কিমান হ'ব 0 আৰু 5 প্লাস করলে 0 দি আছে 10 হৈ আছে 10 0 আৰু ইয়াতে 5 আৰু 5 6 কিমান হ'ব 60 এটা 60 লগত এটো পূৰণ কৰিম 0 পিছত বহাই দিম 0 থাকিলে পূৰণ কৰিব নালাগে 6 into 2 হৈ যাব 12 মানে 12 7 গুণ 12 থাকিব 1 6 7 গুণ 42 41 হৈ যাব 43 3 থাকিব 4 6 into 1 plus 6 আৰু 4 এটো হৈ গ'ল 10 আৰু 0 এটা আসলে so taking into it how was become really there is some two number 6 or 2 so 6 or 2 so what is या तो सेम असम मैं आगे लिखी लो अगर क्वेश्चन ने तो क्वेश्चन दिया था मैंने अगर लिखी लो तो लिखी या तो सेम की আছে এটো প্লাস চিহ্নৰ আগত 157 এটো প্লাস চিহ্নৰ আগত 157 या तो 157 so 150 sorry 159 so 159 কমন আছে পুরন চিহ্ন দিলে বাকি কি আছিল ইয়াত আছিল 82 প্লাস চিহ্ন দিলে 57 লিখি দিও 59 লিখি দিও 16 আছিল লিখি দিও
প্লাস চিহ্ন ইয়াত কি আছে 159 পূরণ চিহ্ন দিলে এটা পূরণ করি এটা যোগ কৰিব লাগিব যেনে আমি যে সাইডত যোগ কৰো কিমান আছে 82 16 আৰু 2 ইয়াতে হৈ গ'ল এখন 8 10 0 থাকিব 1 আৰু 8 হৈ গ'ল 9 10 100 হৈ গ'ল 100 হৈ গ'ল 100 কল লগে 0 আছে প্ৰবলেম নাই 0 বহাই দিম একেবাৰে পূৰণ কৰিলে এইখিনি 159 হ'ব আৰু 0 দুটা বহাই দিম 15900 so এটা আৰু সহজ আছে এতিয়া ইয়াত চাম আমাৰ কি কমন আছে কিবা যদি তাকে তুমি কমন কৰি লম প্ৰথমতে এবাৰ কুৱেশ্যনত দিয়া ধৰণে লিখি লওঁ কিমান আছে 67 into 78 plus 67 into minus 43 plus 67 into minus 20 so ইয়াত চালো 67 এটা প্ৰত্যেকটোতে আছে মানে এটা গ্ৰুপত 67 আছে তো 67 আমি লিখি ললো পূৰণ চিহ্ন দি ইয়াতে কিমান বাকি আছে 78 লিখিলো প্লাস চিহ্ন দিলো তাৰপিছত ইয়াতে কিমান আছে মাইনাস চিহ্ন দি আছে সো ব্ৰেকেটত লিখিলো প্লাস চিহ্ন দিলো ইয়াতে মাইনাস আছে সো ব্ৰেকেটত লিখিলো 20 ইটো ব্ৰেকেট দিব লাগিব তো এতিয়া ইয়াতো কাৰ্লি ব্ৰেকেট মানে সেকেন্ড বন্ধনী দিব ইয়াতে 67 ইনটু ব্ৰেকেটটো থাকিব ইয়াতে 70 প্লাস মাইনাস মাইনাস 43 আৰু ইয়াতে মাইনাস 20 এতিয়া ইয়াত দেখা গৈছে দুটা আছে মাইনাস দুটা কি হৈ গ'ল মাইনাসৰ হৈ গ'ল সো মাইনাসৰ আগতে চাই লম আমাৰ কিমান তো 43 আৰু 20 সো ইয়াতে গ'ল 6 তো 68 হ'ব মাইনাস আমি লিখিম 67 ব্ৰেকেটৰ ভিতৰত আছে 78 আৰু মাইনাসৰ আমি পালো 68 তো 67 এটা যে 70 ৰ পৰা 68 মাইনাস থাকিব 10 সো আমাৰ ৰিজাল্ট আহিব 67 মানে এক পূৰণ কৰিলে 67 হ'ব 0 এটা আছে তো এইটো কিমান 670 সো আমাৰ আজি এইখিনি কৰিম এইটো ভিডিঅ কাৰণ ইয়াৰ পিছত 7 নম্বৰটো সৰি কি আছে শুদ্ধ আছে তো 7 নম্বৰ যেটো শুদ্ধ আছে তোমালোকে এইবিলাক কৰিবই পাৰিবা শুদ্ধ লিখি দিবা এনসাৰত আছে তো আমাৰ অংক যিখিনি কৰিবলগীয়া আছিল এইখিনি কৰি দিলো তাৰপিছত আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি অনুশীলনী 1.3 লৈ আহিম তোমালোকৰ বাবে সো বৰ্তমান এইখিনি কৰিবা লগ পাম আগৰ তাৰ পৰৱৰ্তী ভিডিঅ' ডিয়াৰ ষ্টুডেণ্ট ভিডিঅ'টোৱে যদি তোমাক অলপো সহায় কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰা যদি এতিয়াও কৰা নাই পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ আৰু তোমালোকৰ বন্ধুসকলকো সহায় কৰা ভিডিঅ'টি শ্বেয়াৰ কৰি থেংকছ ফৰ ৱাচিং হেভ গুড টাইমছ